हे गाइस स्वागतम तो रमन हाजरिका यूट्यूब चैनल। तो बहुत बेसी ठंडा तो माने र'दটো দিয়া নাই বৰ্তমান তো সব ডাৱৰ হৈ আছে তো সেইকাৰণে বহুত বেছি ঠাণ্ডা আৰু এটা গৈ আছো বৰ্তমান পথাৰ মানে চাওক মানে মই সদায় কি হয় মানে অকল ঘৰতে থাকি ভিডিঅ' বনাই বা এনেকৈ থাকি ভাল নাপাওঁ মানে মই সব জেগাতে গৈ ভাল পাওঁ ফুৰিবলৈ যোৱা হওক পথাৰলৈ যোৱা হওক মানে সব কাম কৰি ভাল পাওঁ তো সেইকাৰণে কি আজি গৈছোঁ বৰ্তমান পথাৰ আৰু মানে কি হৈছে পথাৰত কেনেকুৱা হৈছে ধান সকলোৱে চাম তো আপোনালোকক আজি দেখুৱাম তো ৰ'ব তাৰ আগতে মানে মোৰ বাসন্তীখন মানে ভৰাই থৈ যাওঁ ৰ'ব দেই ঘৰত মানে মাহঁতো কোনো নাই ন সেইকাৰণে কি হৈছে এইখন মানে ভিতৰত ভৰাই থৈ যোৱাটো ইম্পৰ্টেণ্ট মানে কি হয় লগৰ ওচৰতে ল'ৰা ছোৱালীবোৰ আছে মানে কি হয় তাতি চলাই ফুৰে আপোনালোকে এইখিনিতে এটা কথা কওকচোন বা আপোনালোকেতো কলেজ পঢ়িছে বা যিসকলে স্কুল গৈছে তো আপোনালোকে স্কুলত থাকি ভাল পায় নে কলেজত থাকি ভাল পায় তো মানে কি হয় চাওক মই বেছিকৈ মানে কি হয় কলেজ বস্তু ইমান এটা ভাল নাপাওঁ মানে স্কুলত গৈ বেছি ভাল লাগে মানে কি হয় চাব দেই কলেজত যদি আমি মানে কি হয় গৈছোঁ ন কলেজত গৈছোঁ তো অলপ দেৰি থাকিছোঁ আহিছোঁ আৰু মানে ক্লাছ তেনেকৈ মানে কি হয় মানে মনৰ ওপৰত কথা মানে যদি মন গৈছে ক্লাছ কৰিম যদি মন গৈছে ক্লাছ নকৰোঁ মানে তেনেকুৱা তো স্কুলত সেইদিনা বাধ্যতামূলক লগৰ ল'ৰা-ছোৱালীখিনি অকণমান ক্লাছটো ভাল লাগে মানে কথাটো এনেকুৱা হয় চাওক মানে আগতে যেতিয়া এক্সাম হয় ন এতিয়া বৰ্তমান এক্সাম আহি আছে মোৰ বৰ্তমান এক্সামৰ স্কুলত কি এক্সামৰ আগদিনাখনলৈকে আমি স্কুল যাওঁ কিন্তু কি হয় কলেজত কি এমাহমানৰ আগৰ পৰাই মানে কি ল'ৰা-ছোৱালীবোৰ নহা হৈ যায় তো তেনেকুৱাকৈ ল'ৰা-ছোৱালীবোৰ নহা হ'লে আমি মানে গৈ লাভ নাই তো তেনেকুৱা হৈ যায় মানে কথাটো তো এটা কথা কওকচোন আপোনালোকে কি কৰি ভাল পায় কলেজ গৈ ভাল পাইছিলে নে স্কুল গৈ ভাল পাইছিলে পঢ়া জীৱন মই কিন্তু স্কুল গৈ ভাল পাইছিলোঁ কলেজ মানে ভাল নালাগে আৰু সেইফালেতো আমাৰ মণি ভাই আহি আছে পথাৰৰ পৰা তো মই এতিয়া গৈ আছোঁ পথাৰত সিও আহিছে এইপিনৰ পৰা তো এতিয়া মোৰ মানে তাত যাম আৰু সি আহিলে চৰিটো আৰু এতিয়া কি মোৰ ঘৰৰ ওচৰতে এটা পুল আছে তো এইটো দেখিছে সেইখিনিতে এটা পুখুৰী আছে তো এইটো মণি দেখিছে এটা বৰশী বাব গৈ আছে মাছ তো কি মাছ পাই পাওঁ কিন্তু মাছতে ইণ্টাৰেষ্ট নাই আমি এতিয়া মানে মেইন জেগালৈ যাম তো বলক গৈ থাকোঁ আৰু এটা কথা সেই মানে আমাৰ মানে কি হৈছে গাঁওখনৰ নাম বৰবাৰী মানে এনেই চাওক বৰবাৰী দিয়া নাই মানে আমাক কি হয় ঘৰৰ পিছফালে গোটেই বাৰী এইটো চাগে আগৰ পূৰ্বপুৰুষসকলে সেই কথাটো ভাবি চাগে বৰবাৰী দি দিলে তো এটা কথা মানে আমাৰ কি হয় বাৰীবিলাকত বহুত বেছি বান্দৰ থাকে মানে আৰু বান্দৰবিলাকে কি কৰে মানে এতিয়া মানে বান্দৰ নাই যাতে ঘৰত ন মানে কি হৈছে ধানবোৰ পকিছে ন তাহাঁতি কি হয় মুঠিবিলাক লৈ গুচি যায় যদি আজি আপোনাৰ ধৰক পথাৰ যেনিবা ধৰি লওক 20টা ডাঙৰি উলিয়াবলগীয়া নহয় আপুনি 20টা খুব বেছি 16টাহে মানে আনিবলৈ পাব ঘৰলৈ তাৰ 4টা মানে কি বান্দৰে খাই আদায় কৰি দিয়ে মানে তো মানে আমাৰ ইয়াত যিটো মানে ধান খেতিটো কৰে ন পিছ চাইডে আমাৰ ঘৰৰ যিটো পিছ চাইডে কৰে নহয় তো মানে কি বান্দৰে বহুত বেছি খাই অন্ত কৰি দিয়ে তো চাব পাৰে মানে সেইবোৰ যে বাৰীবোৰ দেখিছে এইবোৰ বাৰীবোৰ এইবোৰ বাৰী এইবোৰ এইবিলাকত মানে চব মানে বান্দৰে থাকে মানে আমাৰ মানে আহি পালোঁ পথাৰ মানে বেছি দূৰত নহয় এতিয়া ঘৰৰ এইটো ঘৰ মানে ঘৰটো সেইখিনিতে আছে এইখনত গৈটো ঘৰ তো কি হৈছে মানে এই ঘৰৰ ওচৰতে এইখন পথাৰখন তো ইয়াতে দেখিছে এইবোৰ ডাঙৰি বান্ধি থৈ গৈছে আমাৰ বৰ্তা বান্ধি থৈ গৈছে আৰু বৰ্তমান কি হৈছে দেউতা আৰু মই নিবলৈ আহিছোঁ মানে তো কি হৈছে এটা কথা চাব মানে খেতি কৰাটো ইমান সহজ নহয় দিয়ক মানে কি হৈছে এইটো যে যিটো ডাঙৰিটো দেখিছে তো আপোনাক দেখাই দিছোঁ এই যিটো ডাঙৰি দেখিছে এই ডাঙৰিটো মানে কেনেকৈ দুটা দাঙিবলগীয়া হয় আপোনাক গম পাই বিয়া পাতৰ দুটা তো মানে সহজ নহয় মানে ইয়াত কি হৈছে 41টাকৈ মুঠি দিয়া থাকে তো মানে বাপ্পাও এইটো বহুত মাও বহুত গধুৰ এইটো বহুত মানে গধুৰ হয় মানে এইটো পূৰা হয় এটা কথা কওঁ মানে মই কি হৈছে পথাৰত আহি খুব বেছি ভাল পাওঁ মানে কি হয় চাওক আজি যে পঢ়িছোঁ শুনিছোঁ আকৌ চাকৰি কৰিব লাগিব তেনেকুৱাটো নহয় ন আজি কি হৈছে আজি যদি ওলাইছে 10,000 পোষ্ট কি হৈছে এপ্লাই কৰিছে 60 লাখ বা 80 লাখে কিন্তু কি ক'ব সেই 10,000 চাকৰিহে 60 লাখ আহিলেতো এনেও নাপায় কিবা এটা কৰি খাবই লাগিব লাইফত গতিকে আপুনি জীৱনত যি কৰে বা যিয়ে মানে জীৱনত আপুনি চব দিশতে শিকিবলৈ চাব আজি ধৰক আপুনি যে অকল পঢ়াৰ ক্ষেত্ৰতে গুৰুত্ব দিব লাগিব তেনেকুৱা নহয় আপুনি নাচ গান বজোৱাৰ পৰা আদি কৰি মানে আপুনি মানে সকলো মানে আপুনি সকলো ধৰণৰ ঘৰৰ যাৱতীয় কাম মানে সকলো কৰিবলৈ শিকক আমাৰ দৰে মানে মই কি হয় পঢ়াৰ লগতে কি হয় চব কাম কৰি ভাল পাওঁ মানে পঢ়া সেইকাৰণে কি হৈছে মই যদি অকল আজি পঢ়িয়ে থাকিলেতো নহয় কি হৈছে হয় বাৰু ভাল ৰিজাল্ট কৰিলে বহুত ভাল ৰিজাল্ট কৰিলোহেঁতেন কিন্তু তেনেকুৱা নহয় যে অকল পঢ়িয়ে থাকিব লাগিব সেইকাৰণে জীৱনত আপুনি আহিছে জন্ম লৈছে এবাৰে গতিকে পৃথিৱীত যিমান কাম আছে প্ৰায় সকলো কামেই শিকিবলৈ ট্ৰাই কৰক মানে তেনেকুৱা কথাটো তো এটা কথা মানে সদায় কৃষকসকলে বহুত বেছি ৰেচপেক্ট কৰিব লাগে কাৰণ কি হৈছে আপোনালোকে জানে এনেকুৱা ৰ'দত কি হৈছে আজি আপুনি অফিচত গৈ এনেকৈ কম্পিউটাৰ মাৰিছে তেনেকুৱা নহয় কাৰণ আপুনি AC হাৱা ঠাণ্ডা হাৱা খাইছে তেনেকুৱা নহয় কৃষকসকলে এই ৰ'দত পৰি ধুনীয়াকৈ ধান খেতি কৰি কাক দিছে আমাৰতো চাকৰি কৰাখিনিয়েতো কিনি খাইছে ন তেনেকুৱা কথাটো যদি কৃষকে আজি খেতি নকৰিলেহেঁতেন আমি খাবলৈ পালোঁহেঁতেন জানো আপুনি মই খাব নাপালোঁ গতিকে সকলোৱে কৃষকে ৰেচপেক্ট কৰিব তো সেয়াই আছিলে আৰু চাওক মানে চাওক মই যোৱাৰ আগত মানে এটা ভিডিঅ' বনাইছোঁ তো কেনেকৈ মানে মোবাইল ফোন মানে কি হয় কিয় মানে মই সোনকালে বেয়া হৈ যায় তেনেকুৱা ভিডিঅ' বনাইছোঁ যদি ভিডিঅ'টো কোনোবাই চোৱা নাই তেতিয়া ডেছক্ৰিপশ্যনত লিংক আছে চাই ল'ব আৰু এটা কথা মই তাত ভিডিঅ'টোত কৈছিলোঁ যে আমাৰ কি হৈছে চব কাম কৰোঁতে কিছুমান ৰুলছ থাকে তো আপোনালোকে কৈছিলোঁ মানে ভিডিঅ'টো মই ধুনীয়াকৈ ৰুলছ থাকে কি হৈছে চাওক আপুনি কি হৈছে যেতিয়া ডাঙৰিটো বান্ধিব ডাঙৰিটো বন্ধাৰ পিছত মানে কি হৈছে যেতিয়া বিয়া পাতে খুচিব ন তেতিয়া মানে কি হয় তাত মানে লগালত আপুনি সিটো ডাঙৰি খুচি পেলাই সিটো ডাঙৰি আকৌ এনেকৈ সোমাবহি নোৱাৰে মানে এইটো মানে বহুত অসম্ভৱ হৈ পৰে মানে কি হৈছে কথাটো কেনেকুৱা মই দেখাই দিছোঁ মানে ব'লক চাই থাকক মানে চাওক এই যে ডাঙৰিটো দেখিছে এইটো ফুটা কৰি দিছে সৰুকৈ তো এইটো যে ফুটা এটা কৰি দিছে এইবাৰ বিয়া পাতা আগতীয়াকৈ মানে ফুটা এটা কৰি দিছে মানে কি হৈছে এতিয়া যেতিয়া সি মানে কি হৈছে ডাঙৰিটো আনিব ন আনি পেলাই কি হৈছে সেইটো দাঙি আনি ইয়াত এনেকৈ সোমোৱাটো মানে ইমান সহজ নহয় মানে বহুত টান হৈ যায় ন গাঁঠি দি থাকে সেইটো কি আছে সেই ডাঙৰিটো তাত বান্ধি আনিলে নহয় সেই ডাঙৰিটো তাত বান্ধি আনিলে দাঙি অনাৰ পিছত কি হয় এই বিয়া পাত লাহেকৈ খুচি পেলাই লাহেকৈ দাঙি লৈ গুচি যাব মানে দিয়ক বহুত বেছি ৰ'দো পৰিছে মানে ভিডিঅ' বনাই নাথাকিম ইমান এটা তো আপোনালোকে চাগে ভাবিছে ই চালা কথা ভিডিঅ' বনাবহে কৈছে মানে ধান চান একো দঙা নাই মানে চাওক এতিয়া মোৰ এটা দাঙি চাম মানে কিমান গধুৰ তো পাওঁ নে ন আপোনালোককো দেখাম তো টিপিলোঁ
তাৰপৰা হয়তো চিলাই আন অঁ দেখিছোঁ বাৰু এনেকৈ মাটি গুজিয়াই দিয়ক সেই ইমানকৈ সোমাই আছে উঠা দেখিছেনে চিট খাই গৈছে লাহে অকণমান হেঁচা মাৰি এই ডাঙৰটো ধৰি ল'ব লাগে ডাঙৰটো টেপা মাৰি ধৰি ল'ব লাগে মূৰটোত আকৌ তই মূৰটো ধৰি লওঁ অঁ তেনেকৈ ধৰি লওঁ তেতিয়াই উঠিব আকৌ নহ'ব নহয় আকৌ তই উঠাব সেই তই তই চিলোৱা গ'ল ব'ল সেয়াহে কেলা এইখিনি পৰা হেৰি কেলা নেথাই গৈছে গধুৰ তোন লাহিতে নহয় এনেকৈ অঁ ক'লৈ গৈ আছে কেলা ডাঙৰি কেতিয়াবা সহজ নহয় বিৰাট গধুৰ সেই তাৰপৰা আনিছোঁ চব তাৰপৰা আনি আছোঁ এতিয়া বৰ্তমান নোৱাৰি নোৱাৰি আছে দেখিছে এতিয়া মই ধুনীয়াকৈ পেলাই দিলোঁ ডাঙৰি নোৱাৰি নোৱাৰি খেতি কৰিব নোৱাৰি পঢ়িব লাগিব পঢ়োঁগৈ ভাই মজা আয়া মানে কি হৈছে অকণমানো দাঙি আনিছিলোঁ সেই তাৰপৰা অকণমান দাঙি আনিছিলোঁ তো দেখিছে সেইপিনে এই আধা পৰা আকৌ দেউতাক দি দিলোঁ তো আধা পৰা দেউতাক দিলোঁ নোৱাৰিহে 41টা মুঠি মানে টোটেল 82টা মুঠি 82টা মুঠি আৰু আপোনাৰ গম পায় ধান কিমান গধুৰ হয় তো নাই মোৰ দ্বাৰা খেতি নহ'ব ট্ৰাই কৰি চালোঁ তো নাই পঢ়িবই লাগিব পঢ়াই ঠিক আছে তো সেইটো চাওক জীৱনত কোনো কাম সহজ নহয় ইমান বহুতে টান এতিয়া মানে মই আজি গম পাই গৈছোঁ মানে কিমান কষ্ট হয় এজন খেতিয়কৰ সেয়াই তো চাওক ভিডিঅ'টোত কৈ আছিলোঁ ইমান বহুত কষ্ট তো সঁচাকৈ যেতিয়া নিজে কৰিলোঁ ন গম পাই গ'লোঁ মানে কিমান কষ্ট তো পূৰা মানে বহুত ধৰি গ'লগৈ মানে একদম পূৰা গধুৰ আৰু তেনেকুৱা পালে ভিডিঅ'টো চাই তো কমেণ্ট এটা কৰি জনাব আৰু যদি মোৰ চেনেলটো কিমান নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো এনেকুৱা ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজলৈ আনি থাকিম আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিব